কসম কি ভাবছিলো মোৰ জীৱনটো কি হৈ গেলে এনকে নেকি মানুহৰ জীৱনটো ইমান জ্বালা মা কসম আমি মৰাৰ পিছত যদি আৰু ইয়ে যদি কায়ো ইকুৱে জন্ম নাপায় কিবা হৈ থাকবো মোৰতো কায়ো নাই জিলেবিও নাই মুৰি যোৱাই ভাল হব মোৰো সেটে ভয় যাম আজি মই মা কসম মুৰবও নৰং জিলেবি ডেকা কালতে বিধৱা হব সি আৰু কাবাৰ লগত বিয়া হব ওই গেষ্টি কি করছা মা কসম বিজালটো তই মোক চিনে যখন ইচ্ছা কিয় এৰে না ওই কিয়নো তেনকে ক হা তোর মই কাকা বলি ভাবা ন নাকি নৰ ইকো দৰকাৰ নাই তেতিয়ালে ভাই বলি ধর পুৰা পুত্ৰ হা হা ওলাৰ ভাই পুৰা হিয়াল তেতিয়ালে সহায়কাৰী বলি ধর ইকো বুলি নধৰক তক পুত্ৰ বুলি ভাবুং না পুত্ৰ বুলি ধৰিমু দে কিবা এটা বলি তো ধরছা পিছে জিলাপি কি করবি আনবি না কি অসভ্য মানুহ ঘৰতো শান্তি নাই এটো শান্তি নাই উলালি এটা হেকিনে তো জিলেবি কথা তই নে নকং দে পিছে আমাৰ ব্যৱসায়ৰ কথাটো কি বুলি ভাবছা নাই মই শিকলে এটা একদম ভাবাই নাই এটা বেলেগ কথা ভাবি আছো এটা কথা ভাবলি দুটা কথা না ভাবুং মই এটাই মাথা না বা বেংরা মাথা তিনটা দিনকা খুব পালাব আর এটা কোথায় ভাবা নরে হ্যাঁ মই তো থাকি কি লাভ আছে মইও যাও হিন কোথা দিছন ওই গেছে এনকে আমার মাজত কাইজা লাগি থাকলি দালি নেগলব আমি কিবা এটা ব্যবস্থা করবা লাগ মোৰতো এখন ঘৰত থাকবো একদম ইচ্ছে নোহোৱা হৈ গেলে মইতো একদম ৰগিলে মেম সাহেবৰ ঘৰত থাকাটো খাটাকে কৰছো ইখন ঘৰত তো ইমান উপদ্ৰৱ কৰি আছা সিহঁতে তো ৰাখবাও লাগব ৰাখব জানো হে দৰকাৰ হলে ৰগিলে মেম সাহেবৰ ভৰিত দীঘল দি পৰিম আৰু হবত খাম যে মই বেয়া কাম নকৰো বুলি ঠিকে কৈছা মইও সেইটো কৰিম ঘৰৰ মানুহটো ভৰি ধৰি কি হল লাজ ৰাখলে ৰাখব নাৰখলি তো আৰু উপায় নাই আৰু তই কিন্তু পিছত উল্টা পাল্টা নকৰবি কিয় উল্টা পাল্টা কৰিম তই সিহঁতৰ ঘৰৰ পৰা ওলাই আহিছ না মই সিহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ ইগলে মইতো একো বুজি নাপাওঁ মইতো এটাই জানো ভূমিকম্প হওক বা বতাই হওক ইটো মই ৰঙিলে মেম সাহেবৰ ঘৰত যাওঁতো খাটাংগো পিছে আজি যাবি না আজি নহলে যোৱাকালি যাম নেকি নহয় পৰহিমান যাম নহলে কালি যাম ঠিক আছে ওই গেছিক একো কথা নকৰে শুনে হা কসমে ৰাতিপুৱা ইডাল গাছৰ পে এনকে টেঙা খাই দিছিলো সেইকাৰণে কামটো নহল নেকি ঠিকে কৈছা মানে কয় নহয় যাত্ৰা পথত টেঙা খাই যাবা নালগে আচ্ছা দেখছা না জিএমসিৰ দত্তপনি দেখছা না মা কসম বিৰাট লেভেল আছে কিন্তু লুজ করে তো তেনকা নহয় লুজ করে তোর ভাব এইখান ঘরতে আমি থাকবা নরা আমি এটা কাম করবা লাগবো কি জানো না ইয়াতে থাকার ব্যবস্থাটো করবা লাগবো নহলে আমার বিপদ আছে নহলে ইয়াত কি কই যাবি মোরতো জায়গা আছে জিলেবিয়াটো ঘরতে যাম তাতে যাই থকা থাকবি নাকি তই পারলি এটা কাম কর থেপি আর জিএসটি তেল মারে জিলাপি ইয়াতে হুমাই দিয়ে কি বা তেল মারবা লাগবো মিঠা তেল না নারকেল তেল বা শিকলা নহয়ে কেরাসিন তেল শিকলা তেল নহয়ে গাড়ি যে হুমাই তেল মোবিল নাকি হিছে নাকি ছিটিকা শিকলা নহয়ে বিশ্বনো কি তেলে কোঠারে তেল মারবা লাগবো জিএসটি আর থেপি কোঠার তেল মারবা লাগবো তার পিছত পুটি যাব তার আগতে এটা কাম করবা লাগবো প্রথমতে থেপিক তেল মারবা লাগবো থেপিক কবি জিলাপি কানলি ইয়াতে সহায় হব কম্পন করাত সেনেকে কবি মেম সাহেব বেসুলি উখলে আছে ভাই না পুকসি গোটাই পুকলাওই বোগা হৈ জানা পুকলি গৰমো দিছো ইমান কি হুৱে গেষ্টিক আজি ইমান মৰম কিয়া নাই নাই তয়ে মোৰ পিহি নিচিনা তয়ে মোৰ খুৰী নিচিনা তয়ে মোৰ মায়ে নিচিনা হয় হ'ব দে হা হেৰি কি চকু টিপা টিপি কৰি আছা
আসল কথাটো নকাই কিয়া আসল কথাটো মানে কি জানা না ইয়াৰ বিৰাট দুখ হয় না কিহৰ দুখ এই জিলাপি যে মাহঁতৰ ঘৰত আছে ই যে ইয়াত একলাই আছে সেইকাৰণে তাৰ বিৰাট দুখ ৰাতি ৰাতি মই কান্দিয়ে থাকো তন্দক নকংহে মই আই ঐ বাপাটো হয় না তই মোৰ মাই নিচিনা না দে হ'ব দে এতিয়া কচোন মই কি কৰবা লাগে সেইকাৰণে কৈছো জিলাপিক ইয়াত লৈ আহ তোৰ কাম বনত অলপ সহায় হ'ব মোৰো মনটো ভাল লাগব দেছো অ হয় না জানাইছো মায়াক নহা ছাগলীগিলা কেংকে মাকক বিচৰাই ফুৰে মোৰো সেংকে হোৱা হৈছিও দে হ'ব দে মই জিলাপিক আনাৰ কথা ভাবিম আৰু ইটোৰ বিষয়ে জিএছটিৰ লগতো কথা পাতি ল'ম কিন্তু এটা কথা যদি তই জিলাপিক ইখান ঘৰত আনা তই কিন্তু এনে বহি থাকবা নালগিব তই ইনকাম কৰি খুৱাবা লাগব আৰু আমাৰ মতে চলবা লাগব তই যে খপকে কথাটো মানি ললি তাৰ বাবে বিৰাট ধন্যবাদ মই শান্তি পালো জানা না মানুহে এনেই নকৈ থ নাৰীও সতী সাবিত্ৰী আজি স্বচক্ষে দেখা পালো নহয় নগেষ্টে মোৰো এটা অভিযোগ আছে কিনো অভিযোগ আছে তোৰনো মনে মনে থাক তাৰ মানে জিলাপি আহিব যেতিয়া মোৰো বিয়াখন পাতি মোৰো বোৱাৰী থনলে তোৰো হয় অডিশ্যন এটা কাম কৰছো কি? তহঁতে ইয়াতে অলপ বহা মই পিছফালৰ পৰা আহো মাথাটো অলপ ঠাণ্ডা কৰি আহো শুনচোন শুন না ইয়াৰ বিয়া হওক নহওক পিছৰ কথা মোৰ খান হলে খাটাং আয়ো আচ্ছা বচ্চা জিলাপি আয়ো জিলাপি গেষ্টিক ঐ গেষ্টিক গেষ্টিক কিনো মা কসম মেম সাহা হালধিয়া মেখলা পিন্ধি ৰঙা বগা হৈ ক'ত যাবা খুজিছানো জিলাপি আনবা যাবা খুজিছা না জিলাপি আনবা খুজছো তই এতে জিলাপি খুমাই ল হা খুমাই কেনে তন্ধাই থাক আৰু আমি বাকি কেইটা ওলাই যাও ঐ কিয় ওলাই যাব লাগে ঘৰত দুটা দুটা বোৱাৰী আহিব তই আৰামত খাব পাৰবি ফূৰ্তিহে কৰিব লাগে ৰচুন্দ্ৰ হেনে হেন সুখী বুৱাৰী আনবো গম পাইছো দুটা বুলি কলি যে এটা বাৰু জিলাপি আৰু এটা কাই কিয় মই বিয়া নাপাতিম নেকি মোৰ বোৱাৰীটো আহিলে জিলাপিৰ লগত দুটা হ'ব এনে কোটা দে হ'ব 10টা লাগে 20টা লাগে ঘৰখনত খুমাই লবি তহঁতৰ লেকচাৰ শুনবা মোৰ সময় নাই মই কি কৈছো তাকেহে শুন মই এতিয়া যাও হে তেত মেম সাহেব কিয় ওলাই যাব লাগে যা মানুহ আছে না ঘৰৰ পে কোন মা কসম তোৰ কালি ইয়াৰ বিয়াখনে বাদ বনাই দিওঁ তথাপিতো ওলাই যাবা নিদিওঁ ঐ একলাই তোৰ কথা চিন্তা কৰিলে নহ'ব নহয় মোৰ কথাটো অলপ চিন্তা কৰিব হ'ব লাগিব ইটোই সিটোৰ চিন্তা কৰি থাকবি মই এতিয়া যাও আমাৰ ঘৰত কিবা বিপদ হৈছে আৰু যদি জিএছটি গামবুৰ আহে মোক আনবা পঠাই দিবি তহঁতে ইখান ঘৰৰ পৰা কত নাযাবি এই বাৰান্দাখনতে বহি থাক এটা যদি ঘৰৰ বস্তু লৰফৰ হয় আহি কেনে মই তহঁতকে ধৰিম কিন্তু আহিলো বাবা বাৰান্দাতে বহি থাকবা দিছি লৰ চৰে কৰবা দি নাই তই ফ্ৰেছো কিনো তই যে বিয়া কৰি থাকা মই নতুনকে বিয়া নাপাতো নহয় পুৰণা জিলাপি খাই আনিম তোৰনো কিয় মাথা গৰম হয় হা হৈ মোৰ মন নাজানে খে চুপ থাক সুখী কুকুৰ এই বৌয়ে কিয় ইমান চিৰিয়াছলি মাতছে মই কিন্তু কথাটো বুজি পোৱা নাই দেই মোৰ বিয়াৰ কথাই আলোচনা কৰে নেকি তোৰ বিয়াৰ কাৰণে আমাৰ কাৰণে মাতিব নেকি নিশ্চয় কিবা সাংঘাতিক কথা আছে যেন পাওঁ তাকেতো এনেহেনকে আপোন বৌ মাতলি মস্ত ভয় লাগি যায় অ কজমুৰা তই ঠিকে কৈছা কিবা সাংঘাতিক কথা আছে এই ৰচোন টেনচন নলবি আগতে বৌয়ে কিয় মাতছে জানি লওঁ তাৰ পিছত হ'ব নহয় আহ বৌ 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 কি হৈছে বৌ কিয় মাতছা কচোন অ আপোন বৌ যি কথা কয় খোলা খুলিকে ক'ব দিয়া খোলা খুলিকে ক'ব দেই মোৰ একেবাৰে বুকুখন কিবা দিবিংটা ভাং কৰিছে হ'ব ইমান থিপিং থাপাং মাৰবা নালগে আৰু তোক মই কবা খুজিছো তই হলে শিল্পী মানুহ গান গাই গাই অলৌ তলৌকে ঘূৰি ফুৰা আৰু তোৰতো কাম নাই আজি অত কালি তত আৰু তেখেতৰ কথাটো মই কবাই নৰো তহঁতে ঘৰখনৰ কিবা খবৰ ৰাখছা না আমি কিমান মাটি কাক আধিয়াৰ দিলো কোনে কিমান ধান দিলা কিমান দিবা বাকী থাকিল কোনে কিমান বেহাৰ দিলা কিমান দিবা বাকী থাকিল এইগিলা খবৰ ৰাখছা না তহঁতে নাই বৌ মইতো চেল্ফি মানুহ না গান শিকাই পুৰাতে দিন যায় তই কাৰ ঘৰত মাটি আধি দিছা কাৰ পৰা কিমান কি আনছা মইতো নাজানো না শুন জোৰণ আলিয়ে আমাৰ পে 7 বিঘা মাটি আধিত লৈ খেতি কৰিছে প্ৰত্যেক বিঘাতে 2 মোনকে ধান দিবা লাগে সৰ্বমুঠ 14 মোন ধান দিবা লাগে তৰে হি 7 মোন হে দিলা আৰু 7 মোন দিয়া নাই বৌ আমি খবৰ নলোৱাৰ কাৰণে ইহঁতে লাই পাই গেছি ইহঁতক ঠিকছে দিবা লাগব আপুনি চিন্তা নকৰব আপোন বৌ আমি গম পালো যিহেতু আজি চব ঘৰে ঘৰে যাম
মানুহটো নোহোৱা হোৱাৰ পিছত চবে মোক ঠগাই খাবা ধৰছে এই নৰ্মেল হতক বেহাৰৰ খেতি কৰবা দিছিলো বেহাৰৰ খেতি কৰলা মাল্লা খালা কি কৰলা আজিলৈকে খবৰ নাই মই এটা মানুহে কিমান চম্ভালি মই তহঁতে মোক অলপমান সহায় কৰি দিবা পাৰা আপুনি চিন্তা নকৰব আপোন বৌ য'ত পাবা আছে আমি হামলি লৈ আহিম আৰু শুন তহঁতে এনেকা অনাই বনাই অলৌ তলৌকে ঘূৰি ফুৰবা নালগে ভাষাৰে যিকেইটা ধান আছে সেইকেইটা ওলাই ভালকে শুকাই জাৰি বান্ধি থ আৰু বেহাৰ মখাওতো তাতে পৰি আছে সেই মখা নহলি পচি যাব আৰু সেইগিলাকো আনি পেলাই অলপ তেল পেৰিয়ান আৰু যিকেইটা বেহাৰ ৰয় সেইকেইটা এবাৰ বেচবা লাগব অ বেহৰৰ কথাটো মই বুজি পাইছো বৌ আৰু যিদিনা দাম উঠে সিদিনা বিক্ৰী কৰি দিম তোৰ দাম উঠাক লাগি সিফালে বেহাৰ পচি যাব আৰু পোকাই ধৰব আপুনি ঠিক কথা কৈছে দেই ঠিক কথাই কৈছো তো তহঁতে মাহাজন হৈ খালিয়ে নহব নহয় আৰু এইফালে গোবিন্দহঁতৰ ঘৰত যা সিহঁতে পইচা লৈছিল আলু খেতি কৰিম বুলি পইচাও নাই আলুও নাই গতিকে খবৰ এটা লৈ আহিবি আৰু নৰ্মেল হতৰ ঘৰত যাই বাপেকক লগ ধৰবি পইচা দে নে বেহাৰ দে গোটেইখিনি খবৰ কিন্তু মই আজিৰ ভিতৰত পাবা লাগব বুজি পাইছা না কিবা বুজি পাইছা তই কি পাইছা বেহাৰ আনবা দিছি বেহাৰৰ খেতি খবৰ ল'বা দিছি নৰ্মেল হাৰ ঘৰত অ কাইদেউ এই বেহাৰ মানে কিনো গজমুৰা তাকাও নাইছ না মিঠাতেল দিয় লৈ এই বেহৰ সৰিহৰ অ সৰিয়হ যা তই সৰিহৰটো চাফা কৰ আমি খবৰ লৈ আহো গাঁৱত আহ আহ ओ प्यारे भी मुर्गी बोले हो कुकुरु कु जिलेबी घर में घूमेगा मुर्गी मारेगा कुकुरु कु आई हुई मुर्गी ঐ গেষ্টি ओ কি করবি এতিয়া আজি জিলেবি ঘৰত সোমাই দিম নেকি হই কিটো কথা কোৱা নাই ঘৰত ঢেপিও নাই আমাক কোনে বনাই খুৱাব হে কিন্তু কিবা চিন্তা কৰিব লাগে না ভালে হৈছে মানুহ ঘৰত নাই আজি কি কৰিম গম পাইছা হাঁহে মুৰ্গীয়ে মাৰি কিনে একেলগে বনাই খাম আৰু এটা কাম কৰিম সেই লাল যে গেলাৰ লগত পুৰা মিক্স কৰি খাম পানী ঢালি ৰাখাং লালটো কি ভাল লাগু পুৰা বৰষুণ দিম বৰষুণটো দিম বাৰু কিন্তু ৰান্ধা বাঢ়াটো কোনে কৰিব হেৰে টেট কিনো চিন্তা কৰিব লাগে মানুহ আছেচোন কোনে ন তই হৈ নৰং তোৰ কাৰণে মই ভাতে নাখাওঁ তথাপি মই ৰান্ধা বাঢ়া কৰিব নৰং সঁচাই কৈছা না নৰং আৰু একবাৰ কচোন নৰং